Producer Enterprises Presents News24Live Assam. নমস্কাৰ মই জাফি বক্সি এটা ভাল খবৰ আছে অসমৰ ৰাজ্যৰ মাজলৈ এটা নতুন অসমীয়া চেনেল আহি আছে অসমীয়া পৰ্টেল চেনেল নামটো হ'ল News24Live Assam অসমীয়া সংবাদ জগত আৰু সাংস্কৃতিক জগতৰ নতুন সংযোজন এটা বৰ ধুনীয়া খবৰ এইটো আমাৰ কাৰণে আৰু মই আশা কৰিছো অসমৰ প্ৰত্যেকজন অসমীয়া ৰাইজে এই চেনেলটো আকোৱালি ল'ব মই তাৰে কামনা কৰিছো ধন্যবাদ